প্ৰকাশ কৰাৰ কথা আছে। দুখ প্ৰকাশ কৰাৰ কথা মানে আমি এইবেলি 63তম ৰাস মহোৎসৱ আমি মানে বাৰে বৰণীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লৈছিলোঁ। আৰু লগতে আমি থিয়েটাৰ হিমাদ্ৰীক আমি এগ্ৰিমেণ্ট কৰিছিলোঁ। এইখন আমি থিয়েটাৰ হিমাদ্ৰী এগ্ৰিমেণ্ট কৰিছিলোঁ। তেখেতসকলক আমি 3/5/2022 ইংৰাজী তাৰিখতে আমি নগদ 50,000 টকা এডভান্স দিছোঁ। আৰু তেখেতসকলে প্ৰথম এডভান্স আমাৰ পৰাই নিছি। গতিকে আমাৰ পৰাই তেখেতসকলে 50,000 টকা নি উঠি আমাৰ ফোনটো ৰিচিভ নকৰে তেখেতসকলে। গতিকে তেখেতসকলে ফোন ৰিচিভ নকৰে। আমি মানে আহি মানে আগমুহূৰ্ত পাইছোঁ। এতিয়া আগমুহূৰ্ত মানে আজি তেখেতসকলৰ শ্ব' আছিল। গতিকে তেখেতসকলে শ্ব' দিব ক'ত, আজি ফোনে ৰিচিভ নকৰে আজি ইমান দিন ধৰি। গতিকে আমি এতিয়া গোটেই সৰ্ববৃহত্তৰ আমাৰ যি অঞ্চলৰ ৰাইজ আছে, ৰাইজে আমি মানে আইনৰ ব্যৱস্থা হাতত তুলি ল'ম বুলি ভাবিছোঁ। আইনে যি আমাক ন্যায় দিয়ে সেইমতে আমি ন্যায় মানি ল'ম। গতিকে তেখেতসকলৰ ওপৰত আমি আইনী ব্যৱস্থা ল'ম। কি নাম আছিল থিয়েটাৰ মালিকৰ নাম আছিল দীপক নাথ। দীপক নাথে আমাৰ ইয়াত মানে প্ৰযোজক হিচাপে প্ৰতিনিধি হিচাপে আমি তেখেতক আমি পইচাটো দিয়া হৈছিল। তেখেতৰ নাম দীপক নাথ। তেখেত হিমাদ্ৰী থিয়েটাৰৰ মানে প্ৰযোজক সম্পাদক বুলি তাৰমানে আমাৰ ইয়াত উল্লেখ আছে। উল্লেখ কৰি তাৰমানে তেখেতে চুক্তি কৰিছে। সেই মৰ্মে আমাক ইয়াত মানে তেখেতসকলে আজি শ্ব' দিম বুলি কৈ ইমান দিন ঠগাই আছে। তেখেতসকলেও পাৰ্টি ভাঙিছে কি নাই আমি সেইটোতো বুজি নাপাওঁ বা সেইটো গম নাপাওঁ। ফোনটো তেখেতসকলে ৰিচিভ কৰিব লাগে। গতিকে ফোনে ৰিচিভ নকৰে। গতিকে আমাৰ ৰাইজ মানে আজি আমি ৰাইজক উত্তৰ দিব নোৱাৰা হৈছোঁ মানে কি কাৰণত থিয়েটাৰ নাহিল বুলি। গতিকে সেয়াৰ কাৰণে আমি তাৰমানে ইয়াত আইনী ব্যৱস্থা ল'ম বুলি ভাবিছোঁ। কাৰ ওপৰত কৰিব? আমি আইনী ব্যৱস্থা এতিয়া আমি দীপক নাথৰ ওচৰত ল'ব লাগিব। কাৰণ দীপক নাথে আমাৰ ইয়াত আহি এগ্ৰিমেণ্ট কৰিছিল। গতিকে আমি দীপক নাথৰ ওপৰত আমি আইনী ব্যৱস্থা ল'ম।